নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ব্লগটোলৈ, মোৰ চেনেলটোলৈ আপোনালোকক। আজি মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ অসমত যিটো বৰ্তমান সময়ত বিদ্যুতৰ বৰ্ধিত নাছিল হৈছে, সেইটো সঁচাকৈ হৈছে নে মিছাকৈ হৈছে নাজানো, কিন্তু মোৰ হিচাপত হৈছে। কেনেকৈ হৈছে নাজানো, এইটো এটা আলোচনাৰ বিষয় হৈ পৰিছে। গোটেই অসমতে এইটো এটা আলোচনাৰ বিষয় হৈ পৰিছে। তো আমি বলক আজি দেখাম আমাৰ নিজৰ ঘৰৰ যিখন বিল, যোৱা মাহত যিটো বিল আছিলে আৰু এই মাহত কিমান কি বিল আহিছে, আপোনালোকক বলক লাইটৰ বিলখন দেখাম, চাব। এইখন আছিলে যোৱা মাহৰ বিল। তো এইটো দেখিছে নৰেন সোণাইগাঁও। তো যোৱা মাহৰ এইটো বিল আছিলে 17/8/2022, আগষ্ট মাহৰ বিল, আৰু টোটেল আছিলে 1091 টকা। আৰু ইয়াত টোটেল ইউনিট আছিলে 100, কনজিউম ইউনিট আছিলে 183 ইউনিট। আৰু বৰ্তমান এইটো যিখন মানে তাৰ পাছত ছেপ্টেম্বৰ মাহৰ বিল আহিছে, ছেপ্টেম্বৰ বিল এইখন বিল। আৰু ইয়াত বিল আহিছে এইটো আপোনাৰ ছেপ্টেম্বৰ মাহৰ, ঠিক আছে। আৰু বিল আহিছে 100, এইটো 173 ইউনিট আহিছে, এইটো 173 ইউনিট আহিছে, দেখিছে। আৰু 173 ইউনিট বিল আহিছে টোটেল 1089 টকা মাত্ৰ, মানে। আৰু এটা আহিছে যে সংযোগ বিচ্ছিন্ন কৰাৰ জাননী বুলি আহিছে। তো মানে এইটো ক'ব বিচাৰিছোঁ যে 173 ইউনিটত যদি বিল আহে 1089 টকা, আৰু 183 ইউনিটত, যোৱা মাহৰ বিল 183 ইউনিটত, সেইটো দেখিছে, এইটো 183 ইউনিট, এইটো 183 ইউনিটত বিল আহিছে 1091 টকা, মানে 10 ইউনিট এইবাৰ কমকৈ আহিলে, আৰু বিল আহিলে মাত্ৰ 2 টকা কম। তো আপোনালোকে লক্ষ্য কৰিলে 183 ইউনিটত যদি বিল আহিছে 1091 টকা, আৰু 173 ইউনিট, মানে 10 ইউনিট কম আহিছে, 10 ইউনিটত আহিছে বিল 1089 টকা, মাত্ৰ 2 টকা কম। তো এইটোৱে চাই লওক আপোনালোকে। আৰু এনেধৰণে গোটেই অসমতে বাঢ়িছে, কি বাঢ়িছে এইবোৰ কিবা স্পেচিফিকেশ্যন দিছে মন্ত্ৰীয়ে কিবা আহিব আমাৰ কাৰণে, কিন্তু মেইন কথা হ'ল যে সঁচাকৈ আমি এই যিটো আমাৰ সাধাৰণ জনতা যিখিনি বিল দি আছোঁ, সেইখিনি সঁচাকৈ মাথা বনাইছে নেকি বিদ্যুৎ বিভাগে? তো এনেকুৱা ধৰণৰ মই ইয়াৰ আগতেও এটা ভিডিঅ' বনাইছিলোঁ, পিটিছিলোঁ, গতিকে লাইটৰ ওপৰত, লাইটো তেওঁলোক গোটেই লাইট ফিউজ দিলে, এটা লাইটো নজ্বলিলে, মইতো দেখাইছিলোঁ আগৰ ভিডিঅ'ত। তো এইবাৰ এনেকুৱা বিল আহিছে, বিলৰ প্ৰাইচ হাই বাঢ়িছে। এইবিলাকক মানে আমাৰ দুখ নেকি? এইবিলাকৰ আমাৰ দুখ আছে নেকি? আমাৰ জনতাৰ দুখ আছে নেকি কিবা? আমিতো নাজানো। আমাৰ এটাই জানো, 173 ইউনিটত আহিছে বিল 1089 টকা এই মাহত, আৰু যোৱা মাহত আহিছে 183 ইউনিট, তাত আহিছিলে 1091 টকা, মানে 10 ইউনিটৰ ডিফাৰেঞ্চ। 10 ইউনিটৰ ডিফাৰেঞ্চত বিল আহিছে মাত্ৰ 2 টকা কম, যোৱা মাহত কি মাহত 2 টকা কম। গতিকে সঁচাকৈ বৰ্ধিত বিল হিচাপে আহিছে, মই এইটো গ্ৰহণ কৰিছোঁ, মানে সঁচাকৈ বুলি কৈছোঁ যে সঁচাকৈ বিলটো বহুত বাঢ়ি আহিছে। গতিকে এইটো কি হয় কি নহয় আপোনালোকে বিচাৰ কৰিব, আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। জানকচোন, চবেই জানক, গম পাওক যে কেনেকুৱা ধৰণৰ কাম চলিছে। এইবিলাক কিছুমান মানে কি ক'ম আৰু, ক'বলগীয়া একো নাই। চব ফালৰ পৰা মাধমাৰ, সাধাৰণ শ্ৰেণীৰ জনতাৰ চব ফালৰ পৰা মাধমাৰ চলিছে। গতিকে এইটো তাৰে এটা অংশ বুলি ভাবিলোঁ, আৰু মই ভিডিঅ'টো বনালোঁ। আপোনালোকে ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তো ধন্যবাদ।